ঘূৰি ফুৰা ভদঙীয়া মানুহ যে আমুকত এপাক তামুকত এপাক আমুকৰ চৌৰত এপাক তামুকৰ চৌৰত এপাক মাৰোতে মাজুলী মই আছো তোমাৰ গড়মূৰত আছো। হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল ৰাজু অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মাজুলী 2 নম্বৰ দিন। এয়া মাজুলী ঘূৰি আছোঁ। মাজুলী আজি সত্ৰবিলাক ঘূৰিম, কি হয়, কি চাওঁ, কি সত্ৰ দেখাব আপোনালোককো দেখাম, আপোনালোকে চাই যাওক। আৰু মোৰ ভিডিঅ'টো সকলোৱে স্কিপ নকৰিব, সম্পূৰ্ণৰূপে চাব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু ব'লক তেতিয়াহ'লে গৈ থাকোঁ। দোকানৰ কিবা কিনি খাই ল'লো। খাই বৈ এতিয়া গৈ আছোঁ কমলাবাৰী সত্ৰ। ক'ত গৈ আছোঁ? কমলাবাৰী সত্ৰ গৈ আছোঁ। এইটো এই কি হ'ল, মঞ্চন মাৰিছিলা যেন, ব'লা গৈ আছোঁ এতিয়া। ফাইনেলি জীৱনত প্ৰথমবাৰৰ বাবে এয়া চামগুৰি সত্ৰত আহি পালোহি। এয়া চামগুৰি সত্ৰৰ মুখা ভাণ্ডাৰ কিছুমান দৃশ্য আপোনালোকক দেখাইছোঁ। এয়া চাওক ভালকৈ। মুখাৰ কাৰণে চামগুৰি সত্ৰখন মেইন। আৰু চামগুৰি সত্ৰৰ কিছুমান বহুত বেলেগ ধৰণৰ মুখা আছে। চাই ভালকৈ চাব। হাই গাইছ, চাওক কি ডাঙৰ মুখা। জীৱনত প্ৰথমবাৰ দেখিছোঁ ইমান ডাঙৰ মুখা, ইমান ডাঙৰ চাওক। এইটো নৰসিংহ আৰু বহুত আছে, দেখাই আছোঁ আপোনালোকে সম্পূৰ্ণৰূপে চাব ভিডিঅ'টো। আৰু আমাৰ হ'ল এইখন চামগুৰি সত্ৰ। আমাৰ এই চামগুৰি সত্ৰখন 1663 খ্ৰীষ্টাব্দত ৰজা প্ৰসধ সিংহদিনে প্ৰতিষ্ঠিত নতুন সত্ৰ। আৰু যেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে ছত্ৰপাণি আছিল, এই ছত্ৰপাণি এটাৰ ওচৰতে ৰজা প্ৰসধ সিংহ চৌহানে এই সত্ৰখিনি প্ৰতিষ্ঠা কৰিছিল। এজোপা বৃহৎ আকাৰ চাম গছ আছিলে। এই চাম গছজোপাৰ তলতে সত্ৰখিনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ কাহিনী। দুজনে 500 বছৰ আগতে আমাৰ আহোঁতে 2003 চনত আমাৰ স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱ দুটা সংগীত নাটক একাডেমীত অধ্যক্ষ হৈছিল। তেওঁৰ দিনতে 2000 চনত তেওঁ সত্ৰীয়া নৃত্য স্বীকৃতি দিছিল আৰু 30 চনত মুখা শিল্প। আৰু সেই পদ্ধতিটোৱে মুখা শিল্পৰ ওপৰত আমাৰ প্ৰথম স্বামীসকলে আহিল। আমাৰ প্ৰথম পিটিএল আছিল। সেই ব্যক্তিৰ নাম শংকৰদেৱ গোস্বামী। সেইখিনিলৈকে সত্ৰাধিকাৰ আছিলে। 13 চনত পালে প্ৰণৱ বৰুৱা শিল্পী বঁটা। এইখন হিচাপটো এই আব্দুল কালামৰ লগতে বঁটা গ্ৰহণ কৰিছিল। আৰু সেই ভূপেন্দ্ৰাই খালি হাতে প্ৰাইজটো দিব নাপায়। ভূপেন্দ্ৰাৰ কাৰ্যকাল 4 দিনৰ অন্তত এই মহিলাগৰাকী আছিলে সোণাল মানসী। এতিয়া বিজ্ঞান ভৱন আছে আমি প্ৰদান কৰিছে। তাৰ তেতিয়াই এই বিশ্বকোষ দুখন মাজুলী মুখা কৰিছে। আৰু আমাৰ মুখা বনোৱা পদ্ধতিত প্ৰথমতে বাঁহৰ কাঠিয়ে কৰিলোঁ। যেতিয়াটো লখিমী মূৰত বোৱা হয় বাঁহৰ কাঠি কৰি, যেতিয়া খাংটো হৈ যাব তাৰ ওপৰত আমি কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ। ছেকেণ্ড পৰ্যায়। তাৰপৰা এইটো কাপোৰটো মৰাৰ পিছত যেতিয়া ৰ'দত শুকাব তাৰ ওপৰত আমি গৰুৰ ওপৰতে চেহেৰা মাৰোঁ। যিকোনো চেহেৰা, হয়তো হনুমান বনাইছোঁ বা কিবা ৰাক্ষ বনাইছোঁ বা এইটো বৰা বনাইছোঁ, চেহেৰাটো ধুনীয়াকৈ গৰুৰ ওপৰত আনিব লাগিব। তাৰ বোলে চেহেৰাটো হ'ল আৰু তাৰপিছত আকৌ পুনৰ কুমাৰ মাটিয়ে কাপোৰটো মাৰি দিওঁ। এইটো ৰ'দত দি তাক ধুনীয়াকৈ মিহি কৰি অলপ সম্পূৰ্ণ শুকালে তাৰপিছত আমি ৰং কৰোঁ। গতিকে এতিয়া কেইটা হ'ল যে 1, 2, 3, 4, 5 এই মুখাটো বনাবলৈ যাওঁতে 3 দিন 4 দিন লাগে। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ। যেনে বৰ মুখা, এয়া ভগৱানৰ বিষ্ণুৰূপ দেখিছে, নৰসিংহ। তাৰপৰা এইফালে আছে ডাঙৰ এয়া কুম্ভকৰ্ণ, এয়া বৰ মুখা বুলি কয়। তাৰ কাষত আছে এভাগ নৰসিংহ, সেয়া দ্বিতীয় চাইজৰ লুকুকাই মুখা বুলি কয়। লুকুকাই মুখা। আৰু এইবিলাক হ'ল মুখ মুখা বুলি কয়। এইবিলাক হ'ল মুখ মুখা।
আমি আমাৰ এই মুখা বিশেষকৈ ভাওনাত ব্যৱহাৰ হয়। এতিয়া এইটো হ'ল হনুমানৰ মুখা, সীতাহন বালিবৰ ৰাৱণ দশ অৱতাৰ কৃষ্ণ কলংক মনন, আৰু এতিয়া কালি হৈ যোৱা যে ৰাস হ'ব, তাত আমাৰ এই মুখা ব্যৱহাৰ হয়। আমি এতিয়া ধৰ এইটো হনুমানৰ মুখা দিছোঁ গতিকে আমাৰ মুখাৰ যিটো বৈশিষ্ট্য, আৰু এই মুখা এইবিলাক টেকনিকৰ আছে আমাৰ পিতৃ মুখাই প্ৰথম বিদেশ হৈছিল। এখন ৰামদিলে ভাওনা গৈছিল, তেতিয়া ৰাষ্ট্ৰপতি তেওঁৰ নেতৃত্বত আমাৰ কমলাবাৰী সত্ৰৰ পৰা এখন ৰামদিলে ভাওনা গৈছিল, আৰু যিজন মোৰ খুৰা আছিলে সেই সত্ৰৰ নাৰায়ণ চন্দ্ৰ দেৱস্বামী, সেই তেখেতৰ নেতৃত্বত যোৱা দলটো এই ৰামদিলে ভাওনা তিনিটা মুখা বনাইছিল, মাৰি ঘণ্টা তেতিয়া এতিয়া বিদেশতো ডেইলি যাবলৈ লাগিছে প্ৰথম যোৱাহে। গতিকে এনেধৰণে আমি মুখা বৰ্তমান তৈয়াৰ কৰি আছোঁ। আমাৰ 30জন ছাত্ৰ আছে, আমাৰ ঘৰ পৰিয়ালটো আছে। মোৰ দাদা নৰেন গোস্বামী, সুন্দৰ গোস্বামী, প্ৰদীপ গোস্বামী, মোৰ ভতিজা ৰূপম গোস্বামী, অনুপম গোস্বামী, আৰু অংকুৰ বৰুৱা, গৌতম ভূঞা, অংক নেওগ, এনেকৈ আমাৰ বহুত মানে ষ্টুডেণ্ট সকলো মিলি আমি এই মুখা কলাটো এনেধৰণে অকণমান আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছোঁ। Hello, namaste. Welcome to my YouTube channel Raju Offom. Raju Offom lo welcome janaইছো। চাই মেলি আহি এতিয়া আহি আছো আকৌ এতিয়া আউনীআটী সত্ৰ। আউনীআটী সত্ৰ চাই মেলি ফাইনেলি আউনীআটী সত্ৰ এয়া গেটৰ মুখত পালোহি। বহুত ডাঙৰ গেট, ফাৰ্ষ্ট টাইম আহিছোঁ। এয়া চাওক, ভিতৰলৈ সোমাই যাওঁ, কি কি আছে, কি কি দেখা পাব মই দেখা যাম। কি কি আছে, কি কিনো জীৱনত ফাৰ্ষ্ট টাইম আহিছোঁ ন, চাই যাওক। ফাইনেলি ক'ত এতিয়া আছোঁ? আউনীআটী সত্ৰ। এই ভাগ হ'ল আউনীআটী সত্ৰৰ ডাঙৰ নামঘৰ ভাগ। ভিতৰলৈ সোমাই আহিছোঁ, চাওক ভালকৈ। আৰু ভিতৰত যাওঁ, কি কিনো আছে দেখা পাব, ব'লক। আউনীআটী সত্ৰৰ ভিতৰৰ ভাগে ভিতৰত সোমাই আছোঁ। আউনীআটী সত্ৰত কিবি গৌণ্ড পক্ষী নে কি বুলি কয়। এতিয়া সোমালেহি আউনীআটী সত্ৰৰ ভিতৰৰ ভাগৰ এটা মিউজিয়াম। এইটো মিউজিয়ামত চব আগৰ দিনৰ বস্তু সযতনে ৰখা হৈছে, ভালকৈ ৰখা হৈছে। আগৰ যুগৰ বস্তু কি কি আছিলে, কি কি নাই, এইবিলাক আগৰ আহোম যুগৰ যিবিলাক বস্তু আছিলে সকলো ইয়াত ৰখা হৈছে। এই দুটা হৈছে হাতী দাঁত। হাতী দাঁত সযতনে কি ধুনীয়াকৈ ৰখা হৈছে চব। সেয়া আহোম যুগৰ কিবাকিনি বস্তু।
এয়াই হৈছে আহোম যুগৰ আগৰ যোনসকল সৈনিকসকল আছিলে সৈনিকসকলৰ ব্যৱহাৰ হোৱা মাৰণাস্ত্ৰখিনি যোনখিনি ব্যৱহাৰ হৈছিল মানে এইখিনি সযতনে ৰখা হৈছে আহোম যুগৰ। মাজুলী আহিলোঁ, বাকী ভাল লাগিছে। মাজুলীটো আৰু মানে ভালেই লাগে। বাকী ৰাইজৰ মৰমবোৰতো পায়ে থাকোঁ প্ৰতিটো মুহূৰ্তত। লখিমপুৰ মৰমটো থাকিবই ন। তো নিশ্চয় আচলতে মই গাড়ী লৈ আহিছোঁ। মই কালি তোমাৰ পালোহি আহি কালি পালোহি ঘৰত মই পৰহি ওলালোঁ। বাকী সেই ঘূৰি ফুৰা ভুলঙীয়া মানুহ যে আমুকত এপাক তামুকত এপাক আমুকৰ চৌৰত এপাক তামুকৰ চৌৰত এপাক মাৰোঁতে মাজুলী মই আছোঁ তোমাৰ গড়মূৰত আছোঁ মহেশ্বৰ লেন বুলি কয়। মই একচুৱেলি আজি 2 মাহ ধৰি কাম কৰিব পৰা নাই, মানে অকণমান ব্যক্তিগত কামত ফচি আছিলোঁ। বাকী নতুন বছৰৰ আৰম্ভণিৰ পৰা মানে কাম আৰম্ভ হ'ব বুলি মই আছোঁ। ফাইনেলি আউনীআটী সত্ৰ চালোঁ চাই বৈ এতিয়া ঘৰত গৈ আছোঁ। ফাইনেলি এতিয়া ঘাটত আহি আছোঁ, চাই বৈ হৈ গ'ল পুৰা গৈ আছোঁ এতিয়া ঘাটতে। বেছিটো নাই আৰু ঘাট পাৰ হ'লে ঘৰ পাম। ঠিক আছে, লগ পাই আছোঁ একেবাৰে ঘাটত। বাই মাজুলী এবছৰৰ কাৰণে আকৌ মাজে সময় আহি থাকে। হ'লো ৰাস বুলি ক'লে এবছৰ আৰু ৰাস বুলি ক'লে এবছৰ। কেনেকুৱা লাগিছে মাজুলীত আহি? ধুনীয়া নে? কি পালা? যাম, ট্ৰেফিক জাম এইটো থাকিবই। এইটো জাম নহ'লে একো কাম নহয়। এইখন ফেৰি আহি ইয়াত লাগিছে। ফাৰ্ষ্ট মাজুলী এবছৰৰ কাৰণে চেছ। নেক্সট বছৰ আকৌ মাজুলী। নেক্সট বছৰ কি হয় নাজানো, হ'লেও এইবছৰৰ কাৰণে আজৰি আৰু। ফাইনেলি ঘৰলৈ আহি আছোঁ। বেলিটো কি সুন্দৰকৈ ওলাই আছে, বাকীটো ভালকৈ নেদেখি। এবছৰৰ কাৰণে মাজুলী, আকৌ ৰাসৰ কাৰণে বাই বাই। আকৌ নেক্সট বছৰ আহি আছোঁ মাজুলী। তাৰ আগতে আহিবও পাৰোঁ, কিছুমান কাম থাকিলে, নাজানো কি হয়। এতিয়া ফাইনেলি ঘাটত, এইটো ঘাটৰ পৰা আহি সিটো ঘাট পাই যাম, তাৰপিছত ঘৰ। ঠিক আছে, লগ পাই আছোঁ। পিকু বাঁহত আহি আছে। চক কেনেকৈ ভয়ংকৰ দৃশ্যত বাঁহত আহি আছে। ফাইনেলি আমি পাই গ'লোহি, এতিয়া ঘাটত পাই গ'লোহি। আমাৰ এতিয়া লখিমপুৰ ডিষ্ট্ৰিক্টত গৈ দিলোঁহি আৰু এতিয়া পালোহি আৰু গৈ দিলোঁ। এতিয়া পামহি মানে গৈ দিলোঁ, এতিয়া পামহি বৰ্তমান। এইয়া চোৱা, এইয়া ফাইনেলি ঘাট পাই আছোঁগৈ। লখিমপুৰটো সোমালোঁ, কিন্তু ভৰিতে এতিয়া পোৱা নাই ন, ভৰি তেনেকুৱা পোৱা নাই। আমি নাওঁত পৰি আছোঁ, এতিয়া পানীৰ ওপৰত পৰি আছোঁ। তাৰপিছতে আমি ফাইনেলি এতিয়া নামিমগৈ। নামি লৈ অলপ কিবাখিনি খাই বৈ লৈ গৈ থাকিম আৰু। কৰি আছোঁ। এয়া আমাৰ আহি পাই গ'লোহি এতিয়া আমি ঘাটত। মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যোনসকলৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। অ'কে, বাই বাই গাইজ, টাটা, গ'ল্ডেন আৰু এটা নতুন ভিডিঅ'ৰে।